কে ভাই ঠিকে আছা? জিন্দেগি তো হারে বইসা, জিন্দেগি তো হারে বইসা। বাহ 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 বাহ, জিন্দেগি তো হারে তো গাই গরু ন জিন্দেগি। ও গাই মানে গাখীৰ নহয় জানো? গাখীৰ পাই না গাখীৰ, কিন্তু কি হ'ল এতিয়া কাম নাই, তহঁতক এৰি দিছি। আজিকালি তহঁতৰ সেই গাখীৰৰ ভেলু নাই বুইছা, ভেলু নাই গাখীৰ তহঁতৰ। সেই পাইনা গাখীৰ কাম নাই মাৰ্কেটত, কাম নাই বুজিছা। অৱশ্যে ভালো হৈছে দে, কিনো দিনকাল। আগতে গাখীৰ বুলি ক'লি চাইছিলোঁ চালা পাইনা পাইনা বগা 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 গাখীৰ আনে খাওঁ। আজিকালি পাইনা নাই। পাইনা নাই, পাইনাটো উঠে দিলা, পাইনা যায় গটাত পৰিলা। ও পাইনা যায় ও গটাত পৰিলা। ঠিকে আছে, ভাল বস্তু ভাল বস্তু ভাল বস্তু ভাই, খাম খাম। তহঁতৰেতো এই মালটো তহাৰে গটা বনাইছি মেচিনত, ঠিকে আছে দে। কিন্তু এটা কথা ভাই, ইয়াত কি জানানা, এই গৰুৰ ৰচনাখন বদলাব লাগব। আগতে আছিল গৰু চাৰিঠেঙীয়া জন্তু, গৰুৰ নেজ এডাল, চকু দুটা, আৰু কি বুলি কয় তোৰ সেই কাণ দুখন। আজিকালি কিন্তু কাণ নাই, আজি অলপমান সেই বদলাই দিব লাগিব। গৰুক তহঁতক যদি কাৰোবাক সোধা যায় বোলে গাখীৰ কেই প্ৰকাৰৰ, তেতিয়া ক'ব লাগিব গাখীৰ কেইবা প্ৰকাৰৰ। এই ৰচনাখনত এইটো জইন কৰিব লাগিব, সংলগ্ন কেইবা প্ৰকাৰৰ গাখীৰ, কেনে প্ৰকাৰ? পাইনা গাখীৰ, গটা গাখীৰ, টেঙা গাখীৰ, মিঠা গাখীৰ। গৰুৰ সেই ডাইৰেক্ট যিটো আহে এইটো পাইনা, মেচিনত নি হ'ল সেইটো গটা। মিঠা গাখীৰটো হ'ল কি? গাখীৰত চেনি ঢালি মেচিনত থৈ মিঠা দৈ, আৰু আগফালে আছে সেই টেঙা দৈ। কি মাৰভালাছ কাণ্ড হৈছে তোহাৰে জিন্দগী আৰু তোৰ ভাই। ভাই দামৰা ভাই, তোৰো আৰাম। আজিকালিতো তোক সেই ভাই কি হাল বাটবা নলগাই, হালত তোৰ কাম নাই, হালত তোৰ কাম নাই, মৰণা মাৰাত কাম নাই, তোৰ মেচিনত হাল বাইছি ট্ৰেক্টৰ, মৰণাত ঢালি দিছি, মৰণাত ধাৰণে কি জিন্দেগী, খাইছা আৰু শুইছা, বা লাল বনি গৈছা ইয়াতে ভাল। কিন্তু এটা সন্দেহ হৈছে মোৰ, কি জানানা, এই যে খাইছা আৰু শুইছা, হাল বাবা পথাৰত যাবা নালগে, মৰণা মাৰবা নালগে, খাইছা আৰু শুইছা, আৰু দুনিয়াৰ গোহালিটোত মুতছা আৰু হাগছা। মোৰ এটা সন্দেহ হৈছে, তহঁতৰ হয় ডায়েবেটিছ নহ'লে থাইৰয়ড হ'বই হ'ব। তহঁতৰ এই লক্ষণ, কাৰণ কাম বনটো একো নাই, খাইছা আৰু ডায়েবেটিছ নহ'লে থাইৰয়ড। ফাইনেল তহঁতৰ খাটো কমাই দিবি, যিমান খানা মোক কাম কমাই দিবি, কামটো একো নাই। চালা পুহিছে মানুহে ঘৰত আনছি, পুৱা উলিয়াই দিছে, ঘাঁহ কাটি দিছে, দানা খাইছা, কামটো একো নাই। ডায়েবেটিছ আৰু থাইৰয়ডৰ পৰা সাৱধান হওঁ চালা গাই। তোৰ জিন্দগী চালা, তোৰ গাখীৰ বেছি গটাও বনাইছি, কি প্ৰডাকশ্যনে ভাই। সন্মুখত আহিছে বিহু, মানুহে আহি আগতে সেই ঢাপলে বুটে গাখীৰ লাগে। প্ৰয়োজন নাই গাখীৰৰ মাথা মাৰবা, গেলামাল দোকানতো গাখীৰ এভেল আনব। কিবা বোলে ৰলচি বোলে, কিবা বোলে সেই পাউডাৰ, নপৰিবি পাউডাৰ গাখীৰ, যি হ'লেও ক'ব পাৰে, বোলে সেই গৰুৰ গাখীৰত কৰিবলৈ, নিজে বনোৱা গাখীৰত কৰিবলৈ বোলে ফাৰ্ষ্ট ক্লাছ গাখীৰ, খালি ভাল, খাবা ভাল, বেছি খালি ভাইৰাছটো ওলাই আহে। ভালে বনাইছে, কি দিনকাল আছিল চালা। সেইকাৰণে কৈছোঁ তহঁতৰ সেই ৰচনাখন বদলাব লাগব, তহঁতৰ ৰচনাখন বদলাই পেলাই অলপ বেলেগ কৰিব লাগব। তহঁতৰ গাখীৰ কেই প্ৰকাৰৰ এইবিলাক সংলগ্ন কৰিব লাগব। বিহু আহিলি থেকলেট ঢেঁকী নাছিল, চিৰা বনাইছিল, পিঠাগুড়ি খাইছিল, আজিকালি দৰকাৰ নাই, চাউল নিছিল, দলি মাৰি দিছে, চিৰা 5 কেজি দি আনছি ঘৰত, পিঠা গেছি দোকানত, ৰেডিমেড প্ৰডাকশ্যন চলাক, বা কি দুনিয়া কি হ'লে ভাই, দেখিলিয়ে ভাল লাগে। আমাৰ নাই আমি নাখাওঁ, হয় না, আমাৰ নাই আমি নাখাওঁ,
গুড়ো ভালে ভেল ভেল গুড় গুড় আনলো গুড়ে না চেনি কোবাৰ কিবা মুখত বনাইছোঁ চেনি বাইলা লাগিছে কি ৰে ভাই ভাবি যে কি লগা হৈছে কি ধুনীয়া কি হ'ল আৰু বা কি হ'ব ক'বাতো নৰোৱে কিবা কিবি হ'ব চালা কি হয় ক'বা নৰো আৰু সেই কিবা বোলে গাড়ীও ওলছি বহুত ল'ৰা ছোৱালীক আকৌ সুধবাই নৰো অ' বাপু কিতাপ পঢ়িছা অঁ কিতাপ পঢ়িছোঁ হাতত মোবাইলটো দেখোন একলা বুজি নাপা কিবা বোলে নেটত পঢ়ে পাছত দেখা পা আঙুলিতে দেখোন এনেকৈ বালে থাকে সেইটো কি নেট কিবা নেট সেই তাৰৰ নেট এনে গুণৰ নেট কিবা আঙুলি এনেকৈ আঙুলি মাৰি থাক সুধলি ক'ব নেট নেট কাৰোবাক সুধবি অ' বাপু তোৰ কি কি বিজনেছ কৰিছা নেটিং বিজনেছ নেটিং বিজনেছ আঁঠুৱাৰে নেট না জালৰে নেট ক'ব আৰু কাৰোবাক সুধলি ক'ব বোলে নেটিং বিজনেছ ঘৰত চলাই একমাত্ৰ টকাৰহে প্ৰয়োজন অৰ্ডাৰ দিবি বোলে ঘৰত দি যায় অৰ্ডাৰ দিবি ঘৰত দি যায় চলা প্ৰয়োজন নাই গাখীৰৰ প্ৰয়োজন নাই গৰু পোহা প্ৰয়োজন নাই চলা গৰু পুহিলে কষ্ট বখাই হৈছে চলা কি আচৰিতে অ' ভাইয়া কম কৰি খা থাইৰয়ড হ'ব ডায়েবেটিছ হ'ব কামটো নাইয়ে গাখীৰ নেদিলেও কথা নাই তহঁতৰ গাখীৰ দি দৈ গাখীৰো হয় গোটা গাখীৰো হয় টেঙাও হয় মিঠাও হয় ঠিকে আছে দে ভাইয়া ঠিকেই আছে তথাপি অলপ চলপ দিবি গাখীৰ অ' দামদা স্বাস্থ্য বাচছে তোৰ চালা গাইটোতে অলপ গাখীৰ দিছে তোৰতো গাখীৰ চাকিদৰো কাম নাই খাইছা আৰু মুতছা আৰু হাকছা সেইকাৰণে কৈছোঁ থাইৰয়ড হ'ব সাৱধান থাকবি চালা বাচবা পাৰা উপায় নাপাবি চালা গৰু চাৰি হাইৰাণ হৈ গ'লোঁ চালা পথাৰত গায়কে হাল বাবাও নে মৰাণ মাৰবাও নে চালা কিয় পুহি মছো কি যন্ত্ৰণা চালা দিনকাল সঁচাই সলনি হৈছে দে চালা পিছে এটা কথা পাবিছোঁ আৰু এতিয়া বৰতছি ফুলকবি বন্ধাকবি মূলাত সাৰ দিলি বোলে সাৰহে বাঢ়ি যায় ফুলকবি বোলে একেদিনা ভেটেল দিলে হৈ যায় অ' মাছেও সাৰ খায় সাৰ খা আমি যে মাছবিলাক খাই আছোঁ সিদিনা এটাক সুধিলোঁ বোলে ভাই কি দিছে অ' ভাই ইউৰিয়া কিয় বোলে সোনকালে ডাঙৰ হ'ব কি চাইণ্টিফিক মাছে ই মাছতো সাৰ দুদিনমান পাছত দেখা পাম সাৰে দে গাটো ভাল হ'ব কি দিনকালৰ মাছেও সাৰ খায় অ' মানুহেও খাব নেকি সাৰ ঠিকে আছে হাইব্ৰিডটো খাইছোঁৱে সাৰৰ মাছ খাইছোঁ মানে আমিও সাৰ খাইছোঁ হাইব্ৰিড কবি খাইছোঁ একেদিনে বাঢ়ি যায় একেদিনে বোলে ভেটেল দিনা ফুলকবি হৈ যায় অ' পুছদিনা পুৱা ঘৰত নালে দেখা পাবি পচি গেলা পাৰিম কি পচা গল কি আচৰিত কাৰবাৰে ভাই একে ৰাতিত ফুলাই দিব কবি পিছদিনা পুৱা হ'লে পানী ওলাই গৈছে পালে বুদ্ধিবিলাক ভাল চালা জাঙুৰৰ ঘৰত দুটা মানে কবিৰ পুলি আছে তাতে সেই কিবা বোলে বেজি দিলে একে ৰাতি ডাঙৰ বেজি দিম চালা বেজি দিম আজি বেজি দিম কালি মাৰ্কেটত লৈ যাম আৰু যদি ক'ব পাৰোঁ আজি দিয়া ফুলকবিটো কালি যদি 6 কেজি হয় নেটিং বিজনেছ আৰম্ভ কৰিম চালা